নমস্কাৰ গাইছ, মোৰ নাম অনুপম আৰু মই অন্যতম মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছে এক্সাম, 4 নম্বৰটো এক্সাম আছে, তাকে এক্সাম দিব যাওঁ আৰু এক্সাম দি গৈ আহি বাৰঘৰতো যাব লাগিব। বাৰঘৰত আজি মেলা আছে, তাকে এক্সাম দি আহোঁ সোনকালে এক্সাম দি আহি গৈ মেলা চাব যাওঁ। মাহঁত ওলাই আছে, মাহঁত যাব এতিয়া, তাকে মই সোনকালে এক্সাম দি গৈ আহোঁগৈ। দেৰিকৈ আহিলে গাইছ গাহৰি মাংস খাব নাপাম, গাহৰি বনাই থৈছে। তো এতিয়া মই এক্সাম দিব গৈ থাকোঁ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। কলেজৰ বেগটোতে কাপোৰকেইটা ভৰাই লওঁ ধুনীয়াকৈ। এতিয়া ফুল ইয়াতে ভৰাই ল'লোঁ, ভৰাই কৰি মই কলেজৰ বাহিৰে ডাইৰেক্ট যামগৈ বাৰটালৈ, তাতে গৈ পেণ্ট চোলা পিন্ধি মেলা চাম। তলা মাৰিছে এতিয়া ফালে, আমি যাওঁগৈ। মই এক্সাম দি ডাইৰেক্ট চিধা পায়ৰা ঘৰত যাম। মায়ে এতিয়া টমটমত যাব এইফালে। ঘৰৰ পৰা ওলাওঁতে বৰষুণে নাই, কিন্তু ৰাস্তাত হঠাৎ বৰষুণে পাই গ'ল। এতিয়া আমি কেইটা ৰখি আছোঁ এতিয়া ধুনীয়াকৈ। তাৰপিছত পৰীক্ষা দিব আছিলে, ভিজিলোঁ আমি ইয়াত, দেখিছে এইটো মোবাইল হেৰি আনিব গৈছে। এইটো অৱস্থাত পৰীক্ষা দিব নোৱাৰিম আৰু। ভিডিঅ'টো আজি ইমানেই আছিল, তো লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব, সোনকালে ছাবস্ক্ৰাইব কৰি যাব। বাই বাই।